ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থশাস্ত্ৰী আৰু ৰাজনীতিজ্ঞ আচাৰ্য চাণক্যৰ নাম কোনেনো শুনা নাই। তেওঁ লিখি যোৱা নীতিশাস্ত্ৰ যাক আজি চাণক্য নীতিশাস্ত্ৰ বুলি জনা যায়, তাত বহুতো এনে নীতিবচন আছে যিবিলাক পালন কৰিলে এজন মানুহে জীৱনত ধন লাভ কৰিব পাৰে। জানো আহক এই ভিডিঅ'টোত এনেকুৱা 6টা চাণক্য নীতি। চাণক্য নীতি অনুসাৰে বিনম্ৰ ব্যক্তি এজনে অতি সোনকালে জীৱনত সফলতা লাভ কৰে, কাৰণ এজন ব্যক্তিয়ে আনৰ লগত কেনেধৰণৰ আচাৰ ব্যৱহাৰ কৰে তাৰ ওপৰত ব্যক্তিজনৰ সফলতা নিৰ্ভৰ কৰে। গতিকে সদায় আনৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব সেই বিষয়ে সজাগ হৈ থাকিব লাগে। আচাৰ্য চাণক্যৰ মতে এলাহ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কিছুমান ব্যক্তিয়ে আজি কৰিবলগীয়া কাম অহাকালিলৈ পেলাই থয়। আচাৰ্য চাণক্যৰ মতে এনেকুৱা ব্যক্তিয়ে কোনোদিন ধন আৰ্জিব নোৱাৰে। এজন সফল ব্যক্তি সেইজনহে যিয়ে নিজৰ লক্ষ্য সদায় মনত ৰাখে আৰু তাক পাবলৈ কঠোৰ পৰিশ্ৰম কৰে। এজন মানুহৰ জীৱনত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰ্থিক অৱস্থা ভাল হোৱাটো খুবেই জৰুৰী। সেইকাৰণে চাণক্যৰ মতে এজন ব্যক্তিয়ে ধন আৰ্জিলে চাই চিতি খৰচ কৰিব লাগে আৰু বিপদৰ কাৰণে ধন সাঁচি ৰাখিব লাগে। কিছুমান ব্যক্তিৰ বেয়া বস্তু খোৱাৰ হেবিট থাকে, যেনে মদ, ভাং, চিগাৰেট ইত্যাদি। সেইকাৰণে এই অভ্যাসবিলাক বাদ দিব লাগে যাতে মানুহজনৰ ধন তথা স্বাস্থ্যৰ হানি নহয়। কাৰণ আচাৰ্য চাণক্যৰ মতে যিবিলাক ব্যক্তিৰ বদ স্বভাৱ থাকে তেনে মানুহ সফল তথা ধনৱান হ'ব নোৱাৰে। তেওঁলোকৰ আৰ্জিত পইচা এনেকুৱা বেয়া অভ্যাসতে খৰচ হয়। মানুহে কেতিয়াও নিজৰ লোভ বা স্বাৰ্থৰ কাৰণে নিজৰ স্বভাৱ সলনি কৰিব নালাগে, আৰু যিয়ে এনে নকৰে তেওঁলোক কেতিয়াও গৰীব নহয়। এনেকুৱা মানুহ কেৱল অন্তৰৰ পৰাই ধনী নহয়, আনকি মা লক্ষ্মীৰ কৃপাও তেওঁলোকৰ ওপৰত বিৰাজমান। এয়া আচাৰ্য চাণক্যৰ উক্তি। পইচা সদায় উচিত পথত থাকি কষ্টেৰে ইনকাম কৰিব লাগে। কাৰোবাৰ পৰা চুৰি, অন্যায় বা জুৱা খেলি অৰ্জন কৰা টকা কিছুদিন পিছতে নোহোৱা হৈ যায়। এনেকুৱা বেয়া কৰ্মৰ দ্বাৰা পইচা অৰ্জন কৰা ব্যক্তিসকলৰ ধন হয়তো দুৰ্ঘটনা, বেমাৰ বা অন্য কিবা কাৰণত লোকচান হৈ যায়। সময় থাকোঁতে এই বেয়া অভ্যাসবিলাক বাদ দিব লাগে, নিজৰ লগতে পৰিয়ালৰো শান্তি নষ্ট হ'ব পাৰে। সেইকাৰণে আচাৰ্য চাণক্যৰ মতে সদায় সৎ পথত থাকি টকা পইচা আৰ্জিব লাগে, আৰু শুদ্ধ পথত থকা মানুহৰ ঘৰত আৰ্থিক সংকটৰ সমস্যাও দেখা নিদিয়ে। ফ্ৰেণ্ডছ, চাণক্যৰ এই 6টা নীতি যদি আপোনালোকৰ ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।